তো হে গাইজ আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। সময় হৈছে এতিয়া 10টা। মই 8টামান বজাতে ই ৰিক্সাখন লৈ আনিছিলোঁ। মানে কি মই এতিয়া 140 টকামান ভাড়া মাৰিলোঁ। তাৰপিছত মায়ে এতিয়া ফোন কৰিলে যে মাহঁতে বোলে নাগ্ৰিজুলিত যাব। এতিয়া মই ভাবিছোঁ কি নাগ্ৰিজুলিত মাহঁতক লৈ যাওঁ আৰু নাগ্ৰিজুলিত যাই কিনে কি কৰোঁ বা মাৰ লগত কোন যায় বা কিহৰ কাৰণে যায় চব আপোনালোকক দেখাম। মানে গাড়ীখন এতিয়া বৰ্তমান চায়াত ৰখাই দিছোঁ আৰু ওলাই যাওঁ। মানে আপোনালোকেতো মোক বহুত ছাপোৰ্ট কৰিছে, এই ছাপোৰ্টটো আপোনালোকে সদায় কৰি থাকক, তেতিয়াহে মানে মই ভাল কণ্টেণ্ট আনিব পাৰিম। আৰু সদায় বেটেৰী গাড়ী চলোৱা ভিডিঅ' মোৰো দিব মন নোহোৱা হৈ গৈছে গাইছ। মানে কি অলপ স্পেচিয়েল ব্লগ মোৰো বনাব মন যায় আছে। এতিয়া ভাবছোঁ দুদিনমান পিছত অলপ পইচা জমা কৰি কেনে অলপ মানে বেলেগ ছাইডত ভিডিঅ' বনাবৰ কাৰণে যাম। জাষ্ট আজিও এইটো নৰ্মেল ব্লগ হ'ব, আপোনালোকে চাই থাকিব। তো গাইছ মানে বেংকৰ সন্মুখত 2 ঘণ্টামান ৰখলোঁ। মাহঁতে মানে হোৱা নাই, বেংকৰ সন্মুখত ৰখি আছোঁ যিহেতু আপোনালোকে চাব পাৰে এইটো বেংকৰ মানে সন্মুখ হয় আৰু ঘৰত যাম। ঘৰত যাই কিনে আজি স্পেচিয়েল মানে কি কৰোঁ চেষ্টা কৰিম। মানে আজি ভাবছোঁ কি এই ঘৰৰ বাউণ্ডাৰীত আমাৰ ফাদাৰে অলপ খেতি কৰিছে, কি কৰিছে বা চব আপোনালোকক দেখাম, বুজিছে না। আজি বেলেগ মানে মোৰ কণ্টেণ্ট নাই না, মই ভাড়া মাৰিব পৰা নাই, এতিয়া ফাঁচি গৈছোঁ। সেইটো কাৰণে ভাবছোঁ ঘৰত যাই কিনে মানে ফাদাৰে কি খেতি কৰিছে চব দেখাম আজি। গাইছ মানে ঘৰত আহি কিনে ভাবছোঁ কি দেখাওঁ আপোনালোকক। প্ৰথমতে দেখাই দিওঁ, সদায় ভিডিঅ'ত মানে দেখা বেলেগ না আপোনালোকে আমগিলাখান। তো গাইছ ভাবছোঁ আজি আম খাওঁ নেকি। ভণ্টিও কৈ আছে মানে আম খাৱাৰ কথা। এতিয়া ভাবছোঁ আম খাওঁ আৰু ইফালে ফাদাৰে যিখিনি খেতি কৰিছে সৰু আৰু মানে এসাঁজ হোৱাৰ কাৰণে ভেন্দি ৰুচি, ইফালে লাই শাক দিছে, ডাঠা শাক দিছে, ইফালে বঙলা জ্বলা ৰুচি গাইছ। মানে ভিতৰত যাই কিনে নেদেখিলেও বাহিৰৰ পৰাই দেখাই দিওঁ। ইফালে ডাঠা ৰুচি গাইছ, ইফালে অলপ চলপ মানে লাই শাক আছে, ইফালে বঙলা জ্বলা আছে, তাৰপিছত ইফালে ভেন্দি চেন্দি ৰুচি আৰু সিটো চাইডেও আছে গাইছ। সিটো চাইডে যাই কিনে আপোনালোকক দেখাই দি আছোঁ চাই ৰাখব। তো গাইছ এইপিনে আহি কিনে মানে সোমাই আহি কিনে দেখা পালোঁ যে জলকীয়াৰ গাছ মানে ছাগালে খাই চেচ কৰি দিছে। তো চাব পাৰে এইগিলাখন মানে ছাগলে খাই চেচ কৰি দিছে আৰু ইফালে পূৰা লাগি আছে চাব পাৰে। মানে কি বেছিকৈ এইবাৰে ফাৰ্ষ্ট টাইম মানে আমাৰ ঘৰত, আগতে মানে সৰু জ্বালা বেলেগ জ্বালাৰ জাতগিলা আছিল, এইবাৰ মানে বীজ জলকীয়াৰ ফাৰ্ষ্ট টাইম হৈছে। আৰু ইফালে কচু ৰুই দিছে ফাদাৰে, আমাতকৈ ওখ হৈ গৈছে। আৰু ইফালে সৰু বিলাহী গাছ আছে গাইছ, সৰু বিলাহী। তো চাব পাৰে মানে ভাল পাওঁ মই গাইছ এইটো বিলাহীটো খাই কেনে, বুজিছে না। আৰু চাই ৰাখোঁ কি দেখাই মানে কি ইফালে বেঙেনা গাছ আছে গাইছ, বেঙেনা চেঙেনা চব আছে। আৰু ইপিনে সেও লাগছি মানে এটা জিকা প্ৰথম লাগছি। আৰু ইফালে মাদাৰে মানে গাইছ যিমান তামোল আছে চবতে পাণ ৰুই দিছে। তো পাণগিলা চাব পাৰে আপোনালোকে, একডাল গাছ পাণৰ আৰু সেই একডাল গাছ গাইছ মানে পাণ আছে, পূৰা পাণ ৰুই দিছে। আৰু স্পেচিয়েল কথাটো হৈছে কি গাইছ, এইগিলা নেমু টেঙা যে দেখছি, এইগিলা নেমু টেঙা এইগিলাখান মানে কি ৰাস্তাৰ ওচৰতে হয় না। ৰাস্তাৰ ওচৰতে হ'লে যোনে ৰাস্তা দি আহে চবে ছিঙি লৈ যায়। এইখানটো গাইছ মানে কি ৰাইজৰ কাৰণে ৰোৱা নাই, আমাৰ ঘৰৰ কাৰণে ৰোৱা গৈছে। ঘৰৰ মানুহ নাখাতে মানে কি বেলেগে আহি কিনে ছিঙি আগে লৈ যায়। আপোনালোকে চাব পাৰে কি ধুনীয়া নেমু টেঙা গাইছ, কি ক'ব। এতিয়া গৰম দিনত মানে চৰবত বনাই কিনে খাব ভাল হ'ব। আৰু ইফালে পাণ একডাল ৰুই দিছে মাদাৰে, তো কি ক'ম। আৰু ইফালে ফাদাৰে মানে আৰু চলপ খেতি কৰি থাকে আৰু গাইছ। চাফা দেখছি না কি মজা চাফা কৰিছে ফাদাৰে। ইফালে চাফাৰ কাম চলি আছে, ইফালে জংঘল হিন্দি ফাদাৰে পূৰা চাফা কৰি থাকে, টেনশ্যনে নাই। কাম যদি থাকে হাজিৰা কাম কৰিব যায়, যদি হাজিৰা কাম নকৰে মানে পূৰা চাফা কৰি দিয়ে। চাব পাৰে এইবিলাক চব কচু ৰুই দিছে, মজা। আৰু মানে ডাঙৰ দুজোপা পাণ আছে, তো চাব পাৰে মজা না গাইছ। চাই ভাল লাগি কিবা এটা মানে কি দেখাম আপোনালোকক। তো মানে কি গাইছ, এই বিহুৰ একেদিন বিহু ফাংচন চাব গৈছিলোঁ, ৰাতিপুৱাৰ পৰা কিবা এটা ভিডিঅ' বনাইছিলোঁ, স্পেচিয়েল এটা ব্লগ বনাব কাৰণে চেষ্টা কৰিছিলোঁ, পূৰা জোচ আছিল। এতিয়া মানে কেনে হৈছে মাথাৰ বিষ জ্বৰ চৰ্দি এনেকুৱা হৈ আছে। গাড়ীখন ৰাতিপুৱা চলাই নিলেও সদায় ৰিক্সাৰ ভিডিঅ' বনাম বুলি বনোৱা নাযায়। আম খাম বুলিহে ক'লোঁ গাইছ, কিন্তু ভণ্টি আৰু মানে কি আমাৰ মাদাৰে গাঁৱৰ এঘৰৰ ওচৰত তাতে ভণ্টিও গুচি গ'ল। এতিয়া ভণ্টি নাই ঘৰত, এতিয়া গধূলি হ'ব অলপ যদিকে ভাবছোঁ কি কৰে বা নাজানো। ভাবছোঁ যদি ভণ্টিহে আম খাম, যদি নাই আৰু কি ক'ম গাইছ। বহুত টেনশ্যনত পৰি গৈছোঁ। আম খা নহ'লে গাইছ আৰু ভাড়াখন মাৰছে আৰু গাড়ী উলিয়াই নিব লগা বাধ্যত পৰিছোঁ। তো গাইছ আজি ভিডিঅ'টো বহুত নৰ্মেল আছিল। তো চাই কেনে কিয়নো ক'বালে মানে কমেণ্ট কৰি জনাব। মানে টাইম পাছ ভিডিঅ' বুলি ক'ব লাগিব আৰু আজিটো মানে স্পেচিয়েল একো নহ'ল। বাট অহাকালি এটা স্পেচিয়েল ভিডিঅ' বনাই আছোঁ, সোনকালে পুৱা উঠিম। আজি কাৰণে বাই বাই।